গান্ধী বস্তিত পুৱাই চাঞ্চল্য নলাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ ৰাইজৰ গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা যুৱতী মহিলাৰ বাবে যেন ক্ৰমাৎ অসুৰক্ষিত হৈ পৰিছে মহানগৰী বুধবাৰে গান্ধী বস্তিৰ মছজিদ পথত পুৱাই উদ্ধাৰ হ'ল এগৰাকী যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ নিমিষতে হৈচৈ লাগিল সমগ্ৰ অঞ্চলত উপস্থিত হ'ল আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিল যুৱতীগৰাকী বামুণী মৈদামৰ নিবেদিতা বৰ্মন বুলি কিন্তু কাৰ জিঘাংসাৰ বলি হ'ল যুৱতীগৰাকী উল্লেখ্য যে যুৱতীগৰাকী পূৰ্বৰে পৰা ড্ৰাগছ আসক্ত আছিল যাৰ পৰিণতিতেই হয়তো সংঘটিত হ'ল এই কাণ্ড কিয়নো মছজিদ পথত নিতৌ চলিছিল ড্ৰাগছৰ অবাধ বেহা মাৰ্ডাৰ যেন লাগিছে দেখি কেনে আৰু চিঞৰ বাখৰ নহ'লে কোনোবা শুনা পালেহেঁতেন ইয়াৰ পৰা ইয়াতে আহি কেনে কোনোবাই দাম কৰি গৈছে তাকে আমি ডাউট কৰিছোঁ এতিয়ালৈকে দেখি কেনে আৰু তেওঁ দেখি কেনেও তেনেকুৱাই লাগিছে মাৰ্ডাৰেই হ'ব ডেড বডি এটা নালাত পৰি আছে সেইটোৱে আৰু এই গলিটোত ষ্ট্ৰীট লাইটো নাই আপোনাৰ ড্ৰাগছ খোৱা ল'ৰা ছোৱালীৰ এইপিনে আড্ডা বিভিন্ন ধৰণৰ মানে বেয়া কামত এইটো গলিতে লিপ্ত হৈ থাকে ষ্ট্ৰীট লাইট নাই আপোনাৰ ড্ৰাগছটো আপুনি পাবই প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পোষ্টমৰ্টেমত ওলাব আৰু ইনকুৱেষ্টটো হৈ ল'ম মেজিষ্ট্ৰেট আহিব এতিয়া ছাছপেক্টেড কিন্তু কনফাৰ্মেটৰী বা কনক্লুজিভ একো ক'ব পৰা নাযায় এতিয়া গান্ধী বস্তিৰ এই স্থানত আন্ধাৰ নামিলেই বহু অসামাজিক কাৰ্যকলাপ বৃদ্ধি পায় আৰক্ষী প্ৰশাসনৰ নিলিপ্ততাৰ বাবেই এনে ঘটনা সংঘটিত হ'ল বুলি ক্ষোভ উজাৰিলে ৰাইজে আৰু ইয়াতে মানে কি হয় আমি কেতিয়া পেট্ৰলিঙৰ কাৰণে পুলিচক ফোন কৰোঁ কৰিলে তেওঁলোক আহিলেও এইটো গলিত ইমান নোসোমায় চিধা চিধি হৈ গুচি যায় ইয়াতে মানুহবোৰ আকৌ সেইটোও এটা মানে ক্ষোভ আছে যে আমি পুলিচক ক'লেও তেওঁলোকে এইফালে এবাৰ দুবাৰ ৰাউণ্ডো মাৰে তেতিয়া অলপমান পৰিস্থিতিটো ঠিক হয় কিন্তু নাই এতিয়া এনেদৰেই গুৱাহাটী মহানগৰীত চৰম নিৰাপত্তাহীনতাত দিন অতিবাহিত কৰিবলগীয়া হৈছে সাধাৰণ জনতাই নিশা হলেই নিশংস হৈ পৰে এচাম দুৰ্বৃত্ত প্ৰতিদিনেই সংঘটিত হোৱা এনে অপৰাধ আৰক্ষীয়ে কেনেদৰে নিৰ্মূল কৰিবলৈ সক্ষম হ'ব সেয়া লক্ষণীয়